हेलो गाइस वेलकम टू यूथ स्टेज और ये चैनलটোৰ জৰিয়তে আসাম হৰ্টিকালচাৰ কলেজত আজি আমি আছো নলবাৰীত আছে আৰু হৰ্টিকালচাৰ কোৰ্সবিলাক আপোনালোকে কেনেকৈ কৰিব পাৰিব কোড এন্ট্ৰেন্স দিব পাৰিব কি কৰিব পাৰিব বা কোৰ্সটোত কেনেকৈ বস্তু আছে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম কিছু ইনফৰমেশন So guys, আপোনালোকক পুনৰবাৰ ওয়েলকাম জনাইছো অসমৰ দ্বিতীয়খন হৰ্টিকালচাৰ কলেজলৈ অসমৰ নলবাৰীত দ্বিতীয়খন হৰ্টিকালচাৰৰ কাম প্ৰায় সম্পূৰ্ণ 80% হৈ উঠিছে আৰু 20% কাম সম্পূৰ্ণ হোৱাৰ দিশত অতি শীঘ্ৰে গতিকে হয়তো এই বছৰ নহলে অহা বছৰ ইয়াতে এডমিশন হ'ব আৰম্ভ হ'ব যেটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আন্ডাৰৰ এখন কলেজ গতিকে ইয়াত আপোনালোকেও হয়তো আপোনালোকৰ কেৰিয়াৰৰ জড়িত হিচাপ কৰিব বিচাৰিব তো সেইকাৰণে কিছু বেসিক ইনফৰমেশন লৈ আজিৰ ভিডিঅটো প্ৰস্তুত কৰিছো যেহেতু এটা ভিডিঅত সম্পূৰ্ণভাৱে আপোনালোকক গোটেই ডিটেইলছখিনি ক'ব নোৱাৰিম গতিকে আপোনালোকে যদি হৰ্টিকালচাৰৰ কিছুমান কোৰ্স কৰিব লাগে তেতিয়াহলে আপোনালোকৰ ইণ্ডিয়া বেচিছত এটা এন্ট্ৰেন্স এক্সামিনেশনত ভাগ ল'ব লাগিব আৰু হেতু হৈছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিসাৰ্চ চমুকৈ ICAR ৰ প্ৰতি বছৰে এটা এক্সামিনেশন পতা হয় আৰু এই এক্সামিনেশনত আপোনালোকে পাস কৰিলে হৰ্টিকালচাৰৰ বিভিন্ন কোৰ্সসমূহত আপোনালোকে ষ্টাডি কৰিব পাৰিব আৰু ইয়াৰ বাবে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক ধৰি দিয়া আছে যিদৰে আপোনাৰ এজ হ'ব লাগিব 16 বছৰৰ ওপৰত আপুনি HS পাস কৰিব লাগিব আৰু HS ত আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা আপোনালোকৰ এগ্ৰিকালচাৰেল সায়েন্স থাকিব লাগিব যদি আপোনালোকে জেনাৰেল হয় তেতিয়াহলে আপোনালোকে 50% নম্বৰ পাব লাগিব আৰু যদি আপোনালোকে ST OBC বা ST থাকে তেতিয়াহলে আপোনালোকে 40% নম্বৰৰ হৈতে পাস কৰিব লাগিব যেটো হৰ্টিকালচাৰত এটা বিভিন্ন সম্ভাৱনীয় এটা কেৰিয়াৰ আছে তাৰ কিছুমান মই কোৰ্সৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো বেসিক সায়েন্সেস আছে ইয়াত আছে ফ্লোৰিকালচাৰেল এণ্ড ল্যান্ডস্কেপ আৰ্কিটেকচাৰ আছে ফ্ৰুইট সায়েন্স আছে ন্যাচাৰাল ৰিসোৰ্স ম্যানেজমেন্ট আছে প্লান্ট প্ৰটেকশন আছে পোষ্ট হাৰ্ভেষ্ট টেকনলজি আছে সোশিয়াল সায়েন্স আছে ভেজিটেবল সায়েন্স আছে এইকেইটা কোৰ্স ইয়াত সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ আছে যদি এই কলেজখন সম্পূৰ্ণ হৈ উঠে তেতিয়াহলে হয়তো ICAR ৰ দ্বাৰাই এন্ট্ৰেন্সত এক্সামত বহি আপোনালোকে এই কলেজখনত এডমিশন ল'ব লাগিব গতিকে আপোনালোকে বিশেষ ইনফৰমেশন মই যদিও দিব নোৱাৰিম আপোনালোকে ICAR ত ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিসাৰ্চ ইনষ্টিটিউটত গৈ আপোনালোকে গোটেই ভিডিওখিনি চাব বা আপোনালোকে সাইটটো চাব তাত সকলোখিনি তথ্য আপোনালোকে গম পাই যাব তো গাইজ আজি ভিডিওটো ইমানখিনি আছিল আৰু বিভিন্ন ইনষ্টিটিউট আৰু আপোনালোকৰ বিভিন্ন কোৰ্সৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব মই আপোনালোকক ইনফৰমেশনসমূহ দিবলৈ চেষ্টা কৰি যাম গতিকে চাই থাকিব ইট ষ্টেজ